মধ্যযুগৰ সাহিত্য শ্ৰেণীত বুৰঞ্জী সাহিত্যৰ স্থিতি সম্পৰ্কে লিখক। আৰম্ভণি। মধ্যযুগৰ সাহিত্য শ্ৰেণীত বুৰঞ্জী সাহিত্যৰ এক বিশেষ স্থান আছে। ই ধাৰাবাহিকভাৱে ঐতিহাসিক ঘটনাক তথ্যভিত্তিক আৰু গদ্য শৈলীত লিপিবদ্ধ কৰা এক ধৰণৰ সাহিত্য, যিয়ে মধ্যযুগৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক বিৱৰণ আগবঢ়ায়। এই সাহিত্যৰ ধাৰাটো আহোম ৰাজত্বৰ সময়ত আৰম্ভ হৈছিল, যদিও ইয়াৰ উৎপত্তি আহোম ৰাজ্যৰ সমসাময়িক নথিপত্ৰৰ ওপৰত আধাৰিত। এই সাহিত্য মধ্যযুগৰ অন্যান্য সাহিত্য যেনে ধৰ্মীয়, কাব্যিক আৰু ভক্তিমূলক সাহিত্যৰ বিপৰীতে এক বিশেষ স্থান দখল কৰিছিল। মধ্যযুগৰ সাহিত্য শ্ৰেণীত বুৰঞ্জী সাহিত্যৰ স্থান। অন্যান্য ধাৰাৰ বিপৰীতে মধ্যযুগৰ সাহিত্যৰ অন্য ধাৰাসমূহ যেনে ধৰ্মীয়, কাব্যিক আৰু ভক্তিমূলক সাহিত্যৰ বিপৰীতে বুৰঞ্জী সাহিত্যই ঐতিহাসিক তথ্য ভিত্তিক এক নতুন ধাৰা সৃষ্টি কৰিছিল। এই ধাৰাখনে ইতিহাসৰ এক গুৰুত্বপূৰ্ণ তথ্য ভাণ্ডাৰ হিচাপে কাম কৰিছিল। তথ্য আৰু ব্যৱহাৰ। বুৰঞ্জীসমূহৰ তথ্যবোৰ মধ্যযুগৰ অসমীয়া সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক সিদ্ধান্ত লৈছিল। অসমীয়া সাহিত্যৰ এক বিশেষ স্থান। মধ্যযুগৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বুৰঞ্জী সাহিত্যৰ এক বিশেষ স্থান আছিল। ইয়াক অসমীয়া গদ্য সাহিত্যৰ একক হিচাপেও ধৰিব পাৰি। মধ্যযুগৰ সাহিত্যত বুৰঞ্জীৰ স্থান এক বিশেষ। ইয়াৰ তথ্যভিত্তিক গদ্য শৈলী আৰু ঐতিহাসিক গুৰুত্বই ইয়াক অসমীয়া সাহিত্যৰ এক অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিষ্ঠিত কৰিছিল। বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্য। বুৰঞ্জী সাহিত্যৰ প্ৰথম আৰু প্ৰধান বৈশিষ্ট্যটোৱেই হ'ল ইয়াৰ ভাষা কৃত্ৰিমতা বৰ্জিত। ঐতিক জীৱনত মানুহে যিটো ভংগীৰে কথা বতৰা পাতে, সেই কথন ভংগীকে বুৰঞ্জীকাৰকসকলে গ্ৰহণ কৰিছে। ব্যৱহাৰিক জীৱনৰ এই অনাড়ম্বৰ তথা অকৃত্ৰিম ভাষা শৈলীয়ে বুৰঞ্জীৰ গদ্য ভাষাক অধিক ঘৰুৱা কৰি তুলিছে। লীলা গগৈৰ ভাষাত অসমীয়া বুৰঞ্জী কেৱল তথ্যপাতিৰ একোটা নিৰস টোপোলাই নহয়, ই সাহিত্যৰ ৰসাল ফল বুলিও ক'ব পাৰি। কাৰণ বাস্তৱ বৰ্ণনাৰ সমান্তৰালভাৱে মানৱীয় অনুভূতিমূলক বৰ্ণনাও ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায়। বুৰঞ্জীসমূহৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। মহেশ্বৰ নেওগে বুৰঞ্জীক সত্যবাদিতাৰ এক ঐতিহ্যৰ ওপৰত প্ৰতিষ্ঠিত বুলি উল্লেখ কৰিছে। বুৰঞ্জীবিদ কেইট চাহাবেও বুৰঞ্জীবোৰক বিশ্বাসযোগ্য গ্ৰন্থ বুলি অভিহিত কৰিছিল। বুৰঞ্জীকাৰসকলে এই সত্যনিষ্ঠতা অটুট ৰখাৰ বাবে শক, মাহ, দিন বাৰ আনকি কেতিয়াবা কেতিয়াবা তিথি, দণ্ডপল পৰ্যন্ত সন্নিৱিষ্ট কৰিছিল। যেনে তাত পাছে ১৬২৯ শকত জয়ন্তী দেশ মাৰিলে। বুৰঞ্জীৰ ভাষা পোনপটীয়া। যিকোনো বিষয়ৰ বৰ্ণনা পোনপটীয়া আৰু সহজ সৰল। দ্ব্যৰ্থকতা ভৰা ভাষাৰ সমাৱেশ বুৰঞ্জীৰ গদ্যত নাই। আনকি কোনো কথাৰ অতিৰঞ্জিত বৰ্ণনাও নাই। যেনে মোৰ লৰালৰি নাই, এতেকে আগ পাছলৈকো আশা নাই, মই ৰজা হ'লে ভাল নহয়, তুমিয়েহে ৰজা হ'বলৈ ভাল, তথাপি তুমি তেওঁ ৰজা নোহোৱা, ভাল, ময়ে ৰজা হৈ ৰজা নাম লৈ খাই থাকিম, ৰাজ্যপাট সকলোখিনি তোমাৰহে। নিৰপেক্ষ দৃষ্টিভংগী বুৰঞ্জীৰ এটা অন্যতম বৈশিষ্ট্য। বুৰঞ্জী ৰচোতাসকলে সত্যনিষ্ঠতাৰ বাবে বা সকলো কথা সত্যৰ আধাৰত প্ৰকাশ কৰিবলৈ যোৱাৰ ফলত ৰচয়িতাসকলৰ ব্যক্তি স্বাধীনতা অথবা নিজস্ব দৃষ্টিভংগী, আৱেগ অনুভূতি প্ৰকাশৰ সুবিধা প্ৰায় নাই বুলিবই পাৰি। বুৰঞ্জীসমূহ পৰস্পৰে পৰস্পৰৰ বিৰোধ কেতিয়াও দেখা নাযায়। অৰ্থাৎ বিভিন্ন বিষয় বা ঘটনাক বিভিন্ন লেখকে বৰ্ণনা দিয়াৰ সময়ত বুৰঞ্জীসমূহ যেন ইখনৰ প্ৰতি সিখন পৰস্পৰৰ নিৰ্ভৰশীলহে, বিৰোধী নহয়। সংক্ষিপ্ততা বুৰঞ্জীৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য। সৰল বাক্যবিন্যাস আৰু চুটি চুটি বাক্যৰ প্ৰয়োগেৰে এই সংক্ষিপ্ততা ৰক্ষা কৰা দেখা যায়। কিন্তু সেইবুলি ভাৱৰ গাম্ভীৰ্য
আৰু বিষয়বস্তুৰ স্পষ্টতাত যেন ক'তোৱেই ব্যাঘাত জন্মা নাই। বুৰঞ্জীৰ কথাৰীতিৰ ক্ষেত্ৰত এটা প্ৰধান বৈশিষ্ট্য হ'ল বৰ্ণনাৰ মাজে মাজে কথোপকথন ৰীতিৰ প্ৰয়োগ। এনে ৰীতিয়ে তৎকালীন সমাজৰ কথনভংগীৰ ঠাঁচ দাঙি ধৰাৰ লগতে বুৰঞ্জীৰ গদ্য নাটকীয় কৰি তুলিছে। যেনে বুঢ়া ফুকনে সুধিলে, দেবেৰায়ে বোলে নুশুনছিহক নিকি? এক দেহা দশমৰ পদ মইহে কৰিছোঁ, তয়ো কৰিবি। ফুকনে ক'লে, এতিয়া নমৰিবি। দেবেৰায়ে বোলে মোক তই পুৰুষেহে মাৰিবি। তোক একো ঘৰৰ তিৰিয়ে মাৰিব। আমাক দোষ দিলে কি হ'ব, কালে সেই কৰে সেই হয়। বৰ্ণনাৰ শৃংখলাবদ্ধতা বুৰঞ্জীসমূহৰ আন এটি প্ৰধান বৈশিষ্ট্য। অৰ্থাৎ ঘটনাৰ সকলো বিৱৰণ শৃংখলাবদ্ধভাৱে এফালৰ পৰা দাঙি ধৰা হয়। এনে শৃংখলাবদ্ধ বিৱৰণে বুৰঞ্জী সাহিত্যৰ ৰচনা ৰীতিক অধিক বিজ্ঞানসন্মত কৰি তোলাত সহায় কৰিছে বুলি ক'ব লাগিব। আমি ইতিমধ্যে সূৰ্যকুমাৰ ভূঞাৰ মন্তব্যৰে উল্লেখ কৰি আহিছোঁ যে বুৰঞ্জীসমূহ শুকান হাৰচাল নহয়। ইয়াতো ভাৱৰ সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। বুৰঞ্জীৰ নীৰস কাহিনীক নিৰসন কৰিবলৈ সেয়ে বুৰঞ্জীকাৰসকলে বৰ্ণনাৰ মাজে মাজে জতুৱা ঠাঁচ, প্ৰবাদ প্ৰবচন, খণ্ডবাক্যকে আদি কৰি উপকথা দৃষ্টান্ত আদি ব্যৱহাৰ কৰিছে। সেয়ে বুৰঞ্জীসমূহক উপাদেয় সাহিত্যৰ ধাৰালৈ উন্নতি কৰিছে। সামৰণি: এইদৰে বিচাৰ কৰিলে ঐতিহাসিকভাৱে সমৃদ্ধ বুৰঞ্জীসমূহক সাহিত্যিক আৰু ভাষাতাত্ত্বিক দিশতো সমৃদ্ধ সাহিত্য সম্পদ বুলি অভিহিত কৰিব পাৰি। কেৱল সেয়ে নহয়, সামাজিক চিত্ৰ আৰু আধুনিক অসমীয়া গদ্যৰ উৎকৃষ্ট নিদৰ্শনেৰে অসমীয়া বুৰঞ্জী সাহিত্য মধ্যযুগীয় সাহিত্য সম্পদৰাজিৰ মধ্যমণি বুলিব পাৰি। এনেদৰে আমি মধ্যযুগৰ সাহিত্য শ্ৰেণীত বুৰঞ্জী সাহিত্যৰ স্থিতি দেখা পাওঁ। এই ক্ষেত্ৰত অৰ্থাৎ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণয়নৰ এক দীঘলীয়া ইতিহাস আছে। 1912 চনত দেবেন্দ্ৰনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জীৰ পৰা আৰম্ভ কৰি আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ দ্বাৰা সম্পাদিত ৰূপত প্ৰকাশিত বুৰঞ্জীসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণয়নৰ ইতিহাসে ইতিমধ্যে 100টা বছৰ অতিক্ৰম কৰিছে। এই 100 বছৰীয়া কালছোৱা সাহিত্যৰ অন্যান্য দিশৰ লগতে বুৰঞ্জী প্ৰণয়নৰ ক্ষেত্ৰতো উল্লেখযোগ্য সময়। কাৰণ এইছোৱা সময়ত বহুকেইখন সাহিত্যৰ বুৰঞ্জী পুথি প্ৰকাশ হৈ ওলাইছে।